বন্ধু বান্ধৱীসকল আহকচোন আজি কাচকলৰ এটা নতুন ৰেচিপি ট্ৰাই কৰি চাওঁ। তাৰ কাৰণে মই দুটা কাচকল লৈছোঁ আৰু এটা ডাঙৰ আৰু এটা সৰু এয়া দেখিছেনে দুটা আলু লৈ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰহকৈ ল'ব পাৰে, মই মানুহ কম গতিকে তাকৰকৈ লৈছোঁ। এতিয়া ব'লক ৰেচিপিটো ট্ৰাই কৰোঁ। প্ৰথমতে মই কাচকলকেইটা এনেকৈ টুকুৰা টুকুৰি কাটি ল'লোঁ, লগতে আলুখিনি মই টুকুৰাকৈ কাটি লৈছোঁ। এতিয়া এই গোটেইখিনি মই অকণমান পানী দি প্ৰেছাৰ কুকাৰত সিজাই ল'ম। তাৰপিছত সিজাই লোৱাৰ পাছত এয়া চব এনেকুৱাকৈ মই উলিয়াই ল'লোঁ, বাকলিখিনি গুচাই ল'লোঁ। আপোনালোকে কাচকল সিজাওঁতে অকণমান হালধি দি সিজাব দেই, তেতিয়া এনেকুৱা ক'লা হৈ নাযায়। আচলতে মই আজি দিবলৈ পাহৰিলোঁ, গতিকে তেনেকুৱা ক'লা হৈ গ'ল। যিয়ে নহওক আপোনালোকক মই টিপছটো দি দিছোঁ। তাৰপাছতে এই যে দেখিছে আলুখিনি এনেকৈ পিচ কৰি কাটি ল'ব পাৰিলেতো আৰু বেছি ভাল, অকণমান ফ্ৰাই কৰি ল'ব পাৰি, কিন্তু মোৰ বেছিকৈ সিজিলে সেইকাৰণে মই এনেকৈ পিটিকি ল'লোঁ। চাওকচোন টাইলছখনৰ অৱস্থা, গোটেই দাগ লাগি অৱস্থা নাইকিয়া হৈ গ'ল। কাচকল কাটিলে এইটোৱে প্ৰব্লেম। তাৰপাছতে কাষতে মই এটা মিক্সি বাতি গোটাই লৈছোঁ, তাতে মই আন্দাজমতে অকণমান নহৰু আৰু আদা লৈ লৈছোঁ, লগতে দি দিছোঁ দুটামান কেঁচা জলকীয়া আৰু বুট দালি তিয়াই থৈছিলোঁ, সেয়া এনেকৈ দি ল'লোঁ। দি মিক্সি বাতিত দি দিলোঁ, দি এনেকৈ পেষ্টটো বনাই ল'লোঁ। তাৰপাছতে মই যে পিহি লৈছিলোঁ সেই কলখিনি তাতে মই পেষ্টটো দি দিলোঁ। এতিয়া দি দিছোঁ মই অকণমান গৰম মছলা, ধনিয়া গুড়ি, হালধি গুড়ি আৰু অকণমান চাহী গৰম মছলা দি দিছোঁ, নিমখ হালধি দি দিছোঁ। দি পেলাই মই প্ৰথমতে সানি ল'লোঁ এয়া ধুনীয়াকৈ। তাৰপাছতে ইয়াতে মই অকণমান বেচন দি আকৌ সানি ল'ম। যদি আপোনালোকে টেক্সাৰটো অকণমান ঢিলা যেন পায় আৰু অকণ বেচন দি সানি ল'ব। তাৰপাছতে গেছত মই কেৰাহীখন পাতি দিছোঁ আৰু গৰম হ'বলৈ দিলোঁ তেল দি। তাৰপাছত এনেকুৱাকৈ চাওক, এনেকৈ দেখিছেনে এটা চেপ দিব, পিঠাৰ দৰে বৰৰ দৰে চেপ দিব। তাৰপাছত এনেকৈ তেলত দি গোটেইখিনি তল ওপৰ কৰি থাকিব, ইলুটি শিলুটি কৰি ধুনীয়াকৈ ৰঙা হোৱাকৈ অকণ ফ্ৰাই কৰি ল'ব। মই এতিয়া গোটেই বৰখিনি এনেকৈ লুটিয়াই কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া চাওক মোৰ বৰখিনি ভজা হৈ গ'ল। এতিয়া মই সেই যে আলুখিনি আছিলে পিটিকি থোৱা, সেই বৰ ভজা কেৰাহীখনতে মই আলুখিনি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। টুকুৰা টুকুৰকৈ ভাজি ল'লে যে আৰু বেছি ভাল লাগে খাই, গম পাইছেনে? তাৰপাছতে মিক্সি বাতিটোতে আকৌ মই এতিয়া এটা বিলাহী, আদা, নহৰু আৰু জলকীয়া দি এনেকৈ মিক্সি বাতিটো দি পিহি ল'লোঁ, অকণ পেষ্ট তৈয়াৰ কৰি ল'লোঁ। এতিয়া আলু ভজা কেৰাহীখনতে মই আকৌ অকণমান তেল দি দিছোঁ, তাতে দি দিছোঁ মই অকণমান লং আৰু ইলাচি, লগতে মই দি দিম কেইটামান জিৰা গুড়ি, গোটা জিৰা। তাৰপাছতে পিঁয়াজ দিলোঁ, দি এতিয়া গোটেইখিনি মই অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। এয়া অকণমান ভজা হৈ গৈছে। ইয়াতে মই এতিয়া আকৌ অকণমান হালধি গুড়ি, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অকণমান গৰম মছলা, লগতে অকণমান চাহী গৰম মছলা দি দিছোঁ। আপোনালোকে ইচ্ছামতে জ্বলাটো আৰু মছলাটো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে অকণমান ৰঙা হোৱাকৈ মই গোটেইখিনি ভাজি ল'ম। তাৰপাছত বিলাহীৰ পেষ্টটো যে বনাইছিলোঁ সেই পেষ্টটো ইয়াতে দি দিম। এতিয়া বিলাহী পেষ্টটোৰ পৰা কেঁচা গোন্ধটো যোৱালৈকে আৰু এই পেষ্টটোৱে তেলটো এৰালৈকে মই এনেকৈ ভাজি ল'ম। এয়া চাওক প্ৰায় ভজা হৈ গৈছে। অকণমান পানী দি আকৌ ভাজি ল'লোঁ, নহ'লে তলত লাগি ধৰিব যে সেইকাৰণে। তাৰপাছতে আকৌ অকণমান সময়ৰ কাৰণে এনেকৈ ভাজি ল'ম। এয়া চাওক ধুনীয়াকৈ ভজা হৈ গৈছে, দেখিছেনে? অকণমান লাগি ধৰিছে তলত। এতিয়া মই পিটিকি লোৱা সেই যে আলুখিনি আছিলে, আলুখিনি মই ইয়াতে দি ভাজি ল'ম। আপোনালোকে টুকুৰাকৈ দি ফ্ৰাই কৰি ল'ব দেই, আৰু বহুত বেছি ভাল লাগে। টুকুৰাকৈ কৰি আগতীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ব লাগে আলুটো, তেতিয়া বেছি টেষ্টি হয় খাবলৈ। তাৰপাছতে আকৌ অকণমান পানী দি এনেকৈ অকণমান সময়ৰ কাৰণে ভাজি ল'ম। তাৰপাছত আন্দাজমতে পানী দি দিছোঁ। পানীটো আপোনালোকে ইচ্ছামতে দিব পাৰে, কিমান বনায় সেইটো মতে। এয়া প্ৰথম উতলটো আহিছে চাওক। এনেকৈ যেতিয়া বকবকৈ উতলিব, তাতে মই যিখিনি বৰ বনাই লৈছিলোঁ সেই বৰখিনি দি দিম। দি মই ধুনীয়াকৈ একবাৰ লৰাই দিম আৰু অলপ 10 মিনিটমানৰ কাৰণে ঢাকি দিলোঁ। 10 মিনিটৰ পাছত এয়া চাওক মোৰ গ্ৰেভিটো তৈয়াৰ হৈ গৈছে। কেনেকুৱা লাগিছে বাৰু দেখাত? সঁচাকৈ ভাল লাগে এনেকৈ খাই, আপোনালোকে এদিন ট্ৰাই কৰি চাব দেই। এতিয়া মোৰ গ্ৰেভিটো ৰেডি হৈ গৈছে। আপোনালোকে এদিন এনেকৈ বনাই খাই চাব, কেনেকুৱা লাগে আৰু জনাব। আজিলৈ আপোনালোকলৈ এইটো ভিডিঅ' আগবঢ়ালোঁ। অন্য এটা ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। গুড নাইট।